Hello guys, প্ৰথমতে এৰে ভিউটো চাওক গাইছ আৰু গাইছ এতিয়া আমি যাই আছোঁ মই মামাতে তো মামাতে যাই আছোঁ মানে কাম কৰি আছে তাকে অলপ চাব যাই আছোঁ ব'লক আপোনালোকক দেখাওঁ তো গাইছ মামাতে খাই গ'লোঁ আৰু আহি যাই পেলাই গাইছ ৰখালো আহি গ'ল চাহ কেৰলত খাই আছোঁ গাইছ চাহ চাহ খাই পেলাই গাইছ যি গৰম ধৰিছে গাইছ চাওক ফেন চলি আছে তাকো চিলিং আছে ওপৰত যি গৰম ধৰিছে গাইছ তো গাইছ মামাতে টাইলছ লাগি আছে তাকে চাব আহিলোঁ গাইছ আৰু চাওক বাটত থাকোঁতে বতাহ আহিছে গাইছ আৰু গাইছ ইয়াতে তাত মামা লৈছে ঠাণ্ডাটো গাইছ ঠাণ্ডাটো খাওঁ ৰ'ব তো গাইছ এই ভিডিঅ'টো মই কলা হৈ দিছোঁ আৰু চাওক এই ভিউটো চাওক গাইছ দিপৰে গাইছ অলপ ঠাণ্ডা হৈছে আৰু বাকি টাইলছ লগা হৈ গেলে তাৰ ৰুমত আৰু এইটো ৰুমত গাইছ খালি লগাব আৰু এবাৰ এই গেল আমাৰ পুৰি আৰু চাওক এইটো ৰুমত টাইলছ লগা হৈ গ'ল এতিয়া লগাব কাটি আনক আৰু মই এতিয়া ঘৰত যাওঁ মোৰ টিউশ্যন আছে গাইছ তো গাইছ আৰু ৰাবানা দিছোঁ টিউশ্যনত গেলি ঘৰত যাবৰ কাৰণে তো গাইছ চাওক পুৰা পেডেল মাৰি আছোঁ আৰু গাইছ আহি পেলাই আমি সেইটো ৰাস্তাই পাই গ'লোঁ আৰু সেইটো ৰাস্তাই দি পেলাই এতিয়া গাইছ যাম মই টিউশ্যনক আৰু পুৱা গৈছিলোঁ পুৱাই ফিৰি আহিছোঁ আৰু এতিয়া যাম গাইছ টিউশ্যনক আহি পেলাই আপোনালোকক লগ পাম আৰু কিনকে মই পিছত এডিট কৰোঁ সেইটো আপোনালোকক দেখাম তো গাইছ এতিয়া ঘৰ আহি পেলাই আৰু ঘৰ আহি পেলাই এতিয়া আপোনালোকক দেখাওঁ কিনকে পিছত এডিট কৰোঁ আৰু এইটো নেক্সট ভিডিঅ' গাইছ খালি গধূলি গৈছে না হাতে তো গাইছ পিচিটো চাওক ইয়াতে ৰাখাই আছে গাইছ থৈ আছে পিচিটো তো গাইছ বলক এতিয়া কিনকে এডিট কৰোঁ আপোনালোকক দেখাওঁ আৰু গাইছ পিচিৰ কাষত আহিলোঁ আৰু আহি পেলাই এতিয়া কিনকে তাৰমানে এডিট কৰিব লাগে আৰু এতিয়া মই আগে চাৰ্জাৰটো লাগি লওঁ তাৰমানে কাৰণে অন কৰিব লাগিব না পিচিটো তো এবাৰ অন হৈ আছে কেমেৰা শেষে লাইট জ্বলি আছে মোবাইলে ফকাছ কৰিব পৰা নাই তো এতিয়া চাওক জ্বলছি তো গাইছ এইটো মাউচ আৰু কীবৰ্ডখন নহ'লে হ'ব এডিটে কৰিম গাইছ লিখবাটো নালাগে তো আগে মাউচটো লগাই লৈছোঁ আৰু ইয়াতে বহি লৈছোঁ গাইছ যাতে চাওক কিনকে এডিট কৰোঁ তো এবাৰ এডিট উলিয়াই লৈছোঁ গাইছ এইটো গাইছ এডিট কৰোঁ এতিয়া তো গাইছ এতিয়াতো দেখি দিলোঁ আপোনালোকক কিনকে এডিট কৰোঁ তো ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰি দিব এটা ৰখাই দিছোঁ তো গাইছ এনেকৈ এডিট কৰি আছোঁ আৰু এবাৰ চাব পাৰে ইয়াতে লাগিব মোক CPU লাগিব এতিয়া গাইছ তো গাইছ এইটো PC নহয় আৰু এইটো হ'ল টিভি তাৰমানে CPU যদি আনো তেতিয়া মই এডিট কৰিব পাৰিম আৰু এতিয়াতো এডিট কৰিব পাৰোঁ আৰু এইটো মই তাৰ পৰা বেছি ভাগে এডিট নকৰোঁ আজি আপোনালোকক দেখালোঁ তো আজি ভিডিঅ'খিনি বাই বাই